আপোনালোকে ধুনীয়া ধুনীয়া টচৰ জোৰা চাব নেকি? আজি দেখাম কেইযোৰমান ধুনীয়া ধুনীয়া টচৰ জোৰা। গোটেইখিনি ষ্টক নেদেখাওঁ, বহুত টচৰ ধুনীয়া ধুনীয়া আৰু ভেৰাইটি ষ্টক আছে। তাৰ মাজতে আপোনালোকক ভাবিলোঁ কেইটামান টচৰ জোৰা দেখাওঁ। ঠিক আছে, নমস্কাৰ, আশীৰ্বাদ চিল্ক হাউচৰ পৰা নমস্কাৰ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক দেখাইছোঁ কেইটামান টচৰ জোৰা। এই টচৰ জোৰাটো মই আগতো ভিডিঅ'ত আমাৰ ফেচবুক পেজৰ ভিডিঅ'টোত দেখাইছিলোঁ, ইউটিউবতো দেখাইছিলোঁ, কিন্তু কাপোৰটোৰ ষ্টক শেষ হৈ গৈছিলে। বহুতে সুধি আছিলে ষ্টকটো আহিছেনে। এইযোৰ ষ্টক, এইটো বৰ ধুনীয়া ধুনীয়া হাঁহৰ টপ কোৱালিটি হাঁহ চৰাইটো আছে। চাইড পাৰিকেইটা দেখিছেনে, বৰ ধুনীয়া হয়, টপ কোৱালিটি। মেখেলাখনো যথেষ্ট ধুনীয়া, পিয়'ৰ টচৰ জোৰা এভেইলেবল আকৌ হৈছে। প্ৰাইচটো বেছি নহয়, মাত্ৰ 6,500 দি আছোঁ। একদম ধুনীয়া ধুনীয়া পিয়'ৰ টচৰ জোৰা ল'ব বিচাৰিলে আপোনালোকে আমাৰ হোৱাটছএপ কৰিব পাৰে। আমাৰ হোৱাটছএপ নম্বৰটো ওপৰত দিয়া আছে, তথাপি মই কৈ দিছোঁ। আমাৰ হোৱাটছএপ নম্বৰটো হ'ল 8486154341। এইযোৰ চব টচৰ জোৰা ক'লা টচত হ'ব, ঠিক আছে, কোৱালিটি বৰ ধুনীয়া। কাপোৰযোৰ মেলি দেখাইছোঁ। এযোৰ আপোনাৰ মাল্টি কালাৰটো আমি বনাইছোঁ, 2 এদিনতে ৰেডি হ'ব। চাইড পাৰিটো সৰু হ'ব। কোৱালিটি হিচাপত প্ৰাইচ যথেষ্ট ৰিজনেবল প্ৰাইচ। কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ আপোনালোকৰ শ্বেয়াৰৰ অবিহনে আমি কেতিয়াও ভিউজটো বাঢ়ি নাযায়। আৰু আপোনালোকৰ শ্বেয়াৰৰ কাৰণে আমি যথেষ্ট ভিউ পাওঁ, যথেষ্ট গ্ৰাহক আমাৰ দোকানলৈ আহে। আজি আমাৰ দোকানখন ভিডিঅ'টো কৰিছোঁ, আপোনালোক কৰিছোঁ যোৰহাটৰ বৰুৱা চাৰিআলিত থকা আশীৰ্বাদ চিল্ক এণ্ড জুৱেলছ। আশীৰ্বাদ চিল্ক এণ্ড জুৱেলছ আমাৰ যোৰহাট টাউনৰ দ্বিতীয়খন বিপণী। আপোনালোকৰ বৰুৱা চাৰিআলিতে আছে। যদি বিচাৰি পাবলৈ অসুবিধা হয় আমাক ফোন কৰিব, আমি পাৰ্চনেলি আপোনালোকক গাইড কৰি দিম। এইযোৰ টচৰ জোৰা দেখিছেনে, ৰেড আৰু চকলেট ৰঙা সূতাৰ আছে। ইয়াত গুণা ৱৰ্ক কৰা নাই, সূতাৰ কাম কৰা আছে। চাইড পাৰিটো যথেষ্ট মৰম লগা। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এইযোৰ টচৰ জোৰা মূল্য হ'ব মাত্ৰ 6,500। চাওক, এইখন মেখেলাখন আৰু ব্লাউজ পিচটো ডাঙৰকৈ কৰা আছে, যাতে ফুল হাতৰ চিলাব বিচাৰিলেও আপোনালোকে টচৰ জোৰা, কাৰণ বহুত ফুল হাতৰ চিলাই ভাল পায়, ফুল হাতৰ চিলালেও চিলাব পাৰিব। আৰু ব্লাউজ পিচটো এনেকৈ হাতখনত ফুল থাকিব। বহুত মৰম লগা জোৰা, টচৰ কোৱালিটি ভাল। মূল্য বেছি নহয়, 6,500। এইযোৰ চব পিয়'ৰ টচৰ জোৰা, বৰ ধুনীয়া হয়, বহুতে ভাল। বহুত গ্ৰাহকে আমাক বিচাৰি থাকে। এইটো যোৱাবাৰ এটা পিচ আহিছিলে আপোনাৰ মেৰুনত আছিলে, চকলেট গুণা, সেইটো চেল হৈ গ'ল। এতিয়া ৰেডত গল্ডেন গুণা এপিচ ৰেডি হৈছে। এইবোৰ কাপোৰ বহুতে যথেষ্ট সময় লাগে, যাৰ কাৰণে বেছি এভেইলেবল নাথাকে। এটা পিচ বা দুটা পিচে আহে, সোনকালে ষ্টক শেষ হৈ যায়। এইটো পিয়'ৰ টচৰ জোৰা, প্ৰাইচটো যথেষ্ট কম হয়, মাত্ৰ 6,500 টকা। হেভি জোৰা আপোনালোক আৰু চাইড পাৰিকেইটা বহুত ধুনীয়া, সৰু। ব্লাউজ পিচটো হেভি থাকিব আৰু মূল্য হ'ব মাত্ৰ 6,500। এইটো দেখিছেনে, এখন মেখেলাখন কাপোৰযোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন। এইটো ডিজাইন, আজি যিকেইটা ডিজাইন দেখাইছোঁ গোটেইকেইটা ডিজাইনে আপোনালোকক আগতে দেখাইছিলোঁ, কাৰণ আমাৰ নিজৰ শালৰ প্ৰডাক্ট হয়। এইখিনি ডিজাইনৰ আমি ভেৰাইটিজ ডিজাইন বনাই আছোঁ। কিছুমান ডিজাইন আমি ছ'চিয়েল মিডিয়াত নেৰোঁ, আপোনালোকে দোকানলৈ আহিলে পাব। সামাজিক মাধ্যমত এৰি দিলে সকলোৱে কাপোৰযোৰ নকল কৰি দিয়ে, কাৰণ আমি এটা ডিজাইন কাটি মেলি বহুত খৰচ কৰোঁ। সেইখিনি ডিজাইন নহয়, এইখিনি ডিজাইন আকৌ আপুনি এনেকুৱা নহয় চবতে নাপায়। তথাপি এইটো ডিজাইন আগতে দেখাইছিলোঁ, পটককৈ চেল হৈ গৈছিলে, আকৌ ৰিষ্টক হৈছে। ভাবিলোঁ আপোনালোকক ভিডিঅ' ওপৰত দেখাওঁ। চব এযোৰ ৰঙা আৰু গুণা আছে, লগতে সেউজীয়া আছে। মাল্টি কালাৰ বুলি ক'ব পাৰি, কাৰণ তিনিটা ৰঙৰ সমাহাৰে এইযোৰ টচৰ জোৰা অৱশ্যে। পাৰিকেইটা চাইড পাৰি বহুত মৰম লগা। মূল্য কম, মাত্ৰ 6,000 আছে। বৰ ধুনীয়া ডিজাইন। আপোনাৰ 6,500 টকাত আপোনালোকে ল'ব পাৰিব। ল'লে স্ক্ৰীনশ্বট লৈ আমাৰ হোৱাটছএপ কৰিব। আমাৰ হোৱাটছএপ নম্বৰটো হ'ল 8486154341। আৰু আমি ভিডিঅ'টো আজি বৰুৱা চাৰিআলিখনৰ পৰা, আমাৰ যিখন যোৰহাটৰ বৰুৱা চাৰিআলিত থকা আশীৰ্বাদ চিল্ক এণ্ড জুৱেলছৰ পৰা আপোনালোকক ভিডিঅ'টো কৰিছোঁ। দোকানলৈ আহিও ক্ৰয় কৰিব পাৰিব। এইটো জোৰা বহুতে বিচাৰি আছিলে, মাছৰ ডিজাইন ষ্টক শেষ হৈ গৈছিলে, নতুনকৈ আহিছে, আপোনালোকক দেখাই দিছোঁ। আপোনালোকে দোকানলৈ আহিলে পাব এভেইলেবল। এইযোৰ চব বৰ ধুনীয়া ডিজাইন, ৰঙা আৰু গল্ডেন মাছ, দুটা জুৰীয়া মাছ আছে। চাইড পাৰিটো বহুত ধুনীয়া, চাইড পাৰিটো লগাই দিয়াৰ লগে লগে যথেষ্ট ধুনীয়া হৈ পৰিব। পিয়'ৰ টচৰ প্ৰিমিয়াম কোৱালিটি টচৰ জোৰা 6,500। আৰু চেম ডিজাইনতে আৰু এটা যোৰ আছে, এইটো আকৌ মেৰুণ আৰু গল্ডেন গুণা। আগৰযোৰ যিযোৰ দেখাইছিলোঁ আপোনালোকক, ৰঙা আৰু গুণা। এইযোৰ দেখাইছোঁ আপোনালোকক মেৰুণ আৰু গুণা। 6,500 ল'ব পাৰিব। ল'লে স্ক্ৰীনশ্বট ল'ব,
স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব আমাৰ হোৱাটছএপ নম্বৰটো হ'ল 8486154341 আৰু গোটেই কেইযোৰ কাপোৰত মেখেলা ব্লাউজ পিচটো ফুল হাতৰ চিলাব পৰাকৈ 120 চেণ্টিমিটাৰ দিয়া থাকে ঠিক আছে দিয়া থাকে আমাৰ আৰু এইযোৰ চাওক ৰঙা আৰু গুণা ৱৰ্ক কৰা টচৰ যোৰা প্ৰাইচ যথেষ্ট ধুনীয়া হয় আৰু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব ইনষ্টাগ্ৰামতো চাব পাৰিব আমাৰ ইনষ্টাগ্ৰামটো নতুনকৈ খোলা হৈছে আগৰ একাউণ্টটো অকণমান প্ৰব্লেমৰ কাৰণে আমি এইটো আপডেট দিবলৈ এৰিছোঁ এতিয়া নতুনকৈ ইনষ্টাগ্ৰামৰ একাউণ্ট এটা খোলা হৈছে তাত আপোনালোকে নতুন নতুন কালেকশ্যন আপডেট পাই থাকিব এইযোৰ হাঁহৰ আছে এইযোৰ যোৱাবাৰ অহাৰ লগে লগে চেম ডে চেল হৈ গৈছিলে অনলাইনত আকৌ আহিছে যদি ভাল লাগিছে সোনকালে ল'ব কাৰণ পিছত আকৌ আমাৰ ষ্টকটো শেষ হৈ যায় তাৰপিছত আপোনালোকে বিচাৰে আমি দিব নোৱাৰোঁ আকৌ এসপ্তাহ 10 দিন ৱেইট কৰিবলগীয়া হয় তাৰ কাৰণে বেয়া নাপাব আৰু আপোনালোকে যদি হোৱাটছএপত মেছেজ কৰে কাইণ্ডলি কেতিয়াবা আপোনালোকৰ মেছেজটো ৰিপ্লাই দিওঁতে দেৰি হৈ যায় কাৰণ বহুত মেছেজ আহি থাকে আমাৰ গ্ৰাহকো আহি থাকে সেইকাৰণে মেছেজটো চাবলৈ দিগদাৰ হয় আপোনালোকে যদি বেছি বেয়া নাপাব ফোন এটা কৰি দিওঁ আমি কোনো ধৰণৰ অসুবিধা নাপাওঁ এইযোৰ টচৰ যোৰা মেখেলা যথেষ্ট বহল পানাৰ পিয়ৰ টচৰ যোৰা মূল্য হ'ব মাত্ৰ 6500 এইযোৰ চব কি ধুনীয়া আপোনালোকক চাদৰখন আগতে দেখা লৈছোঁ ক'লা টচত পিয়ৰ ক'লা টচৰ এইটো যোৰা এইটো পিয়ৰ ক'লা টচৰ যোৰা সৰু সৰু বিন্দি বুটা থাকিব গোটেই কাপোৰযোৰত সৰু সৰু বুটা থাকিব মেৰুন থাকিব কাপোৰযোৰ মুগা কালাৰ কৰিবৰ কাৰণে ক'লা টচত বোৱা হৈছে পিয়ৰ টচৰ আৰু এই কাপোৰযোৰ বৰ ধুনীয়া কেলে লাগিব চাদৰখন চিম্পুল হ'ব কিন্তু মেখেলাখন হেভি আছে মেখেলাখন যথেষ্ট হেভি আছে চাওকচোন পুৰা ডাঙৰ ডাঙৰ গছ বুটা আমাৰ ট্ৰেডিশ্যনেল বুটা কেতিয়া আউটডেটেড হৈ নাযায় কোৱালিটি চাওক আপোনালোকে জুম কৰি দেখাইছোঁ চাওক কোৱালিটি চাওক টপ কোৱালিটি মেখেলা হেভি ব্লাউজ পিচটো তেনেকৈ হাতখনত থাকিব ডাঙৰকৈ আছে ফুল হাতৰ চিলাব পৰাকৈ মূল্য বেছি নহয় এইযোৰ আপোনাৰ হ'ব মাত্ৰ 6800 টকা এইযোৰ অকণ প্ৰাইচটো বেছি হয় কাৰণ এই কাপোৰযোৰ বওঁতে যথেষ্ট সময়ৰ প্ৰয়োজন হয় যেতিয়া বোৱনীৰ সময়ৰ প্ৰয়োজন হৈ যায় সেইকাৰণে কাপোৰযোৰ অলপ বাকীকেইযোৰৰ তুলনাত অলপ 200-300 টকা বেছি হয় আৰু এতিয়া কেইযোৰমান দেখাম নুনি কটন এইকেইটা যোৰা যোৱাবাৰ বহুতে বিচাৰি আছিলে ষ্টক শেষ হৈ গৈছিলে আকৌ আহিছে গোটেইকেইটা চেম কালাৰ আহিছে এইযোৰ আহিছে ডিজাইন দেখিছেনে এইটো দামটো জানেই আপোনালোকে ল'ব বিচাৰিলে আপোনালোকে সোনকালে আহিব এইযোৰ আহিছে এইযোৰ এইবোৰ যোৰা বেছি দেৰি নাথাকে আপোনালোকে যদি লয় সোনকালে স্ক্ৰীনশ্বট ল'ব নুনি কটনৰ যোৰা প্ৰাইচ আপোনালোকৰ শ্বিপিং চাৰ্জ ইনক্লুড কৰি 2400 আহিব এইযোৰ চব যথেষ্ট ধুনীয়া 2300 আহিব শ্বিপিং চাৰ্জেছটো ইনক্লুড কৰিলে আপোনাৰ 24 হ'ব আৰু এনেই 2300 দোকানলৈ আহি ল'লে এইযোৰ চব বৰ মৰম লগা যোৰা একেটাৰ কালাৰতে আছে কেইবাটাও যোৰা এইটো গ্ৰীণ কালাৰত আছে আপোনালোকৰ আমাৰ কালেকশ্যনটো কেনেকুৱা লাগে কমেণ্ট কৰিব আৰু পেজটো ফ'ল' কৰি থাকিব নতুন ধুনীয়া কালেকশ্যনৰ আপডেট কৰি থাকিবৰ কাৰণে এজন নুনি কটনৰ যোৰা আৰু এইটো চেম ডিজাইনত 4টা কালাৰে আহিছে এইযোৰ আহিছে যথেষ্ট ধুনীয়া চব ডাঙৰ বুটা সৰু বুটা দুটা বুটা থাকিব বৰ ধুনীয়া হয় কেনেকুৱা লাগিছে যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ পেজটো ফ'ল' কৰি ৰাখিব শ্বেয়াৰ কৰি আৰু ইমান দেৰি আমাৰ ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ